হে গাইজ, তো ঠাণ্ডাৰ বতৰত সন্ধিয়া চাহৰ লগত পকৰি খাবনো কাৰ মন নাযায়। তো বলক নহ'লে আজি পলম নকৰোঁ, পকৰি ৰেচিপিটো আৰম্ভ কৰোঁ। পকৰিৰ বাবে লাগতিয়াল সামগ্ৰীখিনি মই ইয়াতে লৈ লৈছোঁ। মই একাপ মচুৰ দাইল তিয়াই থৈছিলোঁ, যিখিনি মই এতিয়া এটা মিহি পেষ্ট বনাই ল'ম। ইয়াত মই এটুকুৰা আদা আৰু 3টা কেঁচা জলকীয়া দিছোঁ। জলকীয়াকেইটাৰ ঠাৰিকেইডাল মই আঁতৰাই লৈছোঁ। ইয়াত মই এতিয়া হালধি পাউডাৰ, জলকীয়া পাউডাৰ আৰু জিৰা পাউডাৰ দিম। আৰু অকণমান সোৱাদ অনুসৰি নিমখ দিছোঁ। এয়া মোৰ পেষ্ট ৰেডি হৈ গ'ল। এইখিনি মই এতিয়া এটা বাটিত উলিয়াই ল'ম। ইয়াত মই এতিয়া এটা ডাঙৰ সাইজৰ পিঁয়াজ এই ধৰণে দীঘল দীঘলকৈ কাটি লৈছোঁ আৰু এইখিনি মই এতিয়া ইয়াতে ভালদৰে মিহলাম। ইয়াত আপোনালোকে যিকোনো ধৰণৰ পাচলিও দিব পাৰে, কিন্তু মই আজি দিয়া নাই। এতিয়া মই ইয়াত 3 চামুচ বেচন দিম। আৰু ইয়াত এতিয়া 2 চামুচ পিঠাগুড়ি দিম। আৰু এইখিনি এতিয়া ভালদৰে ইয়াতে মিহলাম। মই এটা কেৰাহীত অকণমান ৰিফাইন তেল দিছোঁ আৰু এইখিনি এতিয়া ভালদৰে গৰম হ'ব দিম। তেলখিনি গৰম হোৱাৰ পিছত মই এতিয়া মিশ্ৰণখিনি এটা এটাকৈ পকৰিৰ আকাৰত দি যাম। এই ধৰণে এতিয়া এটা সাইড সিজাৰ পিছত মই পকৰিখিনি আনটো ফালে লুটিয়াই দিম। এয়া মোৰ পকৰি ৰঙচুৱা আকাৰৰ হৈ আহিল। মই এতিয়া এইখিনি টিশ্যু পেপাৰত উঠাই ল'ম। এয়া মোৰ পকৰি ৰেডি আৰু মই গৰম গৰম গাখীৰ চাহৰ লগত পকৰি পৰিৱেশন কৰিছোঁ। আপোনালোকেও যদি বিচাৰে এই ধৰণে বনাব পাৰে।